এইখন হৈছে আন্নামালাই ইউনিভাৰ্চিটি। আজি আকৌ আপোনালোকৰ ওচৰত মই মোৰ স্মৃতিৰ টোপোলাটো খুলি বহিলোঁ। এই যে পথবোৰ দেখিছে, ৰাস্তাবোৰ দেখিছে, ইয়াত 2010 চনত আহি উপস্থিত হৈছিলোঁহি আন্নামালাই ইউনিভাৰ্চিটিত নিজৰ শিক্ষা জীৱনৰ প্ৰথমটো অধ্যায় আৰম্ভ কৰিবলৈ। এয়া হৈছে বইজ হোষ্টেল, এয়া হৈছে গেট। এই ইউনিভাৰ্চিটিখন তামিলনাডুৰ আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি বুলি কোৱা হয় এণ্ড চাউথাৰ্ণ এছিয়াৰো চবতছে ডাঙৰ ইউনিভাৰ্চিটি, য'ত নেকি 1000 একৰ মাটি। এণ্ড এই যে ঘৰবোৰ দেখিছে, এই যে ক'লা গেটখনেদি ভিতৰলৈ সোমাই আহিলোঁ, এইটো হৈছে ফাৰ্ষ্ট কেম্পাছ। চ' ইয়াতে আছে আমাৰ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিৰ অল দ্য ব্ৰাঞ্চেছ এণ্ড ইয়াতে গোটেই লেবৰেটৰীৰ পৰা আদি কৰি সকলো আছে। এইটো হৈছে মেইন বিল্ডিঙৰ গেট, যদি আমি সোমাই যাওঁ প্ৰথমতে সোঁফালে আছে প্লেচমেণ্ট চেল আৰু বাওঁফালে আছে আমাৰ মেকানিকেল ডিপাৰ্টমেণ্টৰ HOD অফিচ। আৰু সেই গেটখনতে আমি যেতিয়া বিটেক কমপ্লিট কৰোঁ, গোটেই বেটছটোৰ সৈতে ফেকাল্টিখিনিয়ে ফটো উঠে আৰু বাইণ্ডিং কৰি আমাক হাতত তুলি দিয়ে। এয়া মেকানিকেল ইঞ্জিনিয়াৰিং লিখা আছে এণ্ড এইটো হৈছে বিল্ডিং য'ত নেকি আমাৰ ক্লাছেছবোৰ হৈছিলে, আমাৰ এক্সাম হৈছিলে। আৰু মই এওঁক কৈ আছিলোঁ যে ইয়াত মই কি কৰিছিলোঁ, কি কৰা নাই। ভাল বেয়া স্মৃতিনো নাথাকিব কেনেকৈ, কাৰণ ভাল থাকিলে তাত বেয়াও থাকিব আৰু বেয়া থাকিলে তাত ভালো থাকিব। ইয়াত এদিন মই ইয়াতে কান্দি ঘূৰি ফুৰিছিলোঁ বিকজ মই নিজৰ পৰীক্ষাৰ যিটো হল নাম্বাৰ মই পাহৰি গৈছিলোঁ আৰু এজন টিচাৰে তাৰপাছত মোক বুজাই বঢ়াই নি পেলাই মোক ৰুম নাম্বাৰটো দেখুৱাই মোক তাত বহাই থৈ আহিছিলে আৰু কৈছিলে যে ন' প্ৰব্লেম, ইউ কেন টেক ইউৰ অ'ন টাইম, দে উইল প্ৰভাইড ইউ এক্সট্ৰা টাইম, এনেকৈ বুলি কৈ মোক বুজাই বঢ়াই থৈ আহিছিলে। মই বৰ ভয় পাদুৰা আছিলোঁ কিন্তু তেতিয়া, কিন্তু এতিয়া তেনেকুৱা নহয় অৱশ্যে। এতিয়া মই উল্টাই মোৰ ষ্টুডেণ্টক বুজাওঁ যে তোমালোকে এনেকৈ নকৰিবা, এইটো নকৰিবা এণ্ড অল। এইখন হৈছে কেণ্টিন, য'ত আমি ক্লাছ কেতিয়াবা বাংক কৰি আহি চামোচা খাইছিলোঁ। মই ইমান ভাল পোৱা নাছিলোঁ চামোচা খাই, ইয়াৰ চামোচাটো অকণমান ডিফাৰেণ্ট হয় আমাৰ তাৰ নিচিনাকৈ। আৰু আমি যেতিয়া গৈছিলোঁ চিদাম্বৰমত, তেতিয়া ৱেডাৰটো অকণমান ক্লাউডি আছিলে আৰু বৰষুণ দিবলৈ ধৰিছিলে। নৰ্মেলি চিদাম্বৰমত এনেকুৱা ৱেডাৰ মই তেতিয়া পোৱা নাছিলোঁ, মানে 4 বছৰত বৰষুণ খুব ৰেয়াৰলিয়ে পাইছিলোঁ। এইখিনি শেষৰখিনি জাগা আন্নামালাই ইউনিভাৰ্চিটি, য'ত নেকি কানেক্ট কৰে ৰেলৱে ষ্টেচনটো, চিদাম্বৰম ৰেলৱে ষ্টেচন। আৰু সেই সময়ত এই ৰেলৱে ষ্টেচনটোত আমি বহুত সময় কটাইছিলোঁ, যেনেধৰণে আমাৰ ঘৰলৈ যোৱা টিকেট কৰিবলৈ আৰু ক'ৰবালৈ য'লৈকে আপুনি যায়, ইভেন দ' চেন্নাই আপুনি যাব লগা আছে, আমি আহিছিলোঁ যে ৰেলৱে ষ্টেচনটোলৈ। তাত আমি লাইনত লাগি টিকেট কাটি, মানে জোচেই বেলেগ আছিলে তেতিয়া। আৰু আমি ৰেলৱে টিকেট ৱেইটিঙত পালেও লৈ ঘৰলৈ যাওঁ। মুঠতে এদিনো আমি কলেজত বহি হ'লে টাইম নকটাওঁ, ঘৰলৈ যোৱাটো বহুত ইম্পৰ্টেণ্ট। এইখন হৈছে বেলেগ এখন গেট, যদি সোমাই আহিয়ে ফেকাল্টি কোৱাৰ্টাৰ পাব আৰু এই বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল পাব। এইটো এটা হোষ্টেল যিটো নেকি ৰ'জ হোষ্টেল বুলি কয়, য'ত নেকি 2nd ইয়াৰৰ পৰা 4th ইয়াৰলৈকে যিমানখিনি ছোৱালী থাকে তাতে থাকে। দেন এইপিনে আপুনি আহিলে দেখা পাব যে তামিল ষ্টুডেণ্টৰ মানে বইজ হোষ্টেল। দেন এইটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং এণ্ড কণ্ট্ৰল অফ এক্সামিনাৰ অফিচো তাতে আছে। দেন আপুনি আন্নামালাই ডিফাৰেণ্ট ধৰণৰ ডিগ্ৰী পাব। এইটো হৈছে মিউজিকৰ বিল্ডিং, য'ত নেকি ভাৰতনাট্যমৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয়। আৰু এইটো হৈছে থামৰা ইলাম, য'ত মই এবছৰ কটাইছিলোঁ। ফাৰ্ষ্ট ইয়েৰৰ আমাৰ বেলেগকৈ ৰাখে, 2nd ইয়াৰ 3rd ইয়াৰ বেলেগকৈ ৰাখে। আৰু এই যে দেখিছে, এইটো মেৰাইন ইঞ্জিনিয়াৰিঙৰে আছিলে হ'বলা। এণ্ড এইটো হৈছে আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ফ্ৰণ্ট ইয়াৰ্ড, আৰু বিৰাট ধুনীয়াকৈ সজাই ৰাখে। ইট লুকছ ভেৰি প্ৰিটি। এণ্ড এইফালেও ডিফাৰেণ্ট বিল্ডিং আছে। ইয়াত আপোনাৰ ইঞ্জিনিয়াৰিঙৰ পৰা আদি কৰি BSc, BA, MBA, MCAৰ পৰা আদি কৰি আৰ্টছ, ছায়েন্স, মিউজিক, ফিজিকেল এডুকেশ্যন, এভৰিথিং হেপেন্স হিয়াৰ। এইটো হৈছে টেক পাৰ্ক বুলি কৈছিলোঁ আগতে, এতিয়া নামটো বদলালে। ইয়াত আমি ফাৰ্ষ্ট ইয়েৰৰ ক্লাছ কৰিছিলোঁ। আৰু এই যে এইফালে আহিছিলোঁ আমি MBBSৰ কেম্পাছটো চাবৰ কাৰণে। MBBS আছে, আপোনাৰ ডেণ্টেল আছে। সেয়া আন্নামালাই ইউনিভাৰ্চিটিত বহুত বিভিন্ন ধৰণৰ ডিগ্ৰী আছে, মই ইভেন নাজানো চাগে কিমানটা ডিগ্ৰী আছে। এইটো হৈছে ডেণ্টিষ্ট, সিহঁতৰ আপোনাৰ কলেজখন ডেণ্টেলৰ পাৰ্টটো। এইটো হৈছে ফিজিকেল এডুকেশ্যনৰ পাৰ্টটো, য'ত নেকি আপোনাৰ বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় ফিজিকেল এডুকেশ্যনৰ আণ্ডাৰত। এণ্ড ইয়াতে কাষতে আছে এইটো NCCৰ বিল্ডিং। NCCৰ যিমানবিলাক কোৰ্চেছ এণ্ড কেডেটছ এভৰিথিং মই ইমান ভালকৈ নাজানো বাৰু, তাৰে গোটেইখিনি হয়। এইটো হৈছে চিলড্ৰেনছ পাৰ্ক, এইখন স্পেচিফিকেলি ফৰ ফেকাল্টিজ কিড। এইটো হৈছে VC বাংলো, এইটো বিৰাট ধুনীয়া, আৰু ৰাতি যে আৰু ধুনীয়া লাগে বিকজ অল দ'জ লাইটছ উইল লিট আপ। এণ্ড সেয়াই আছিলে মোৰ